আজি মহিলা উদ্যোমিতা ডিস্ট্রিবিউশন করা হয়েছে। আজি কোকৰাঝাৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যি নগৰীয়া আছিলে, আমি আজি কোকৰাঝাৰৰ কেএমবিৰ কাৰ্যালয়ত আমি ফৰ্ম বিতৰণ কৰা কাৰ্যসূচী আমি হাতত লৈছোঁ। কোকৰাঝাৰৰ বাবে ২৫০০ আমাৰ ফৰ্ম আহিছে। আমাৰ কোকৰাঝাৰত 10টা ৱাৰ্ড আছে আৰু আজি আমি অফিচিয়েলি এইটো আৰম্ভ কৰিছোঁ। 3 দিন ইয়াত ফৰ্ম দিয়া হ'ব। এই 3 দিনত আমি ভাবোঁ ইয়াত শৃংখলাবদ্ধভাৱে ২৫০০ যিসকল আমাৰ মহিলা আছে তেওঁলোকে ইয়াত পত্ৰ সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ বাবে মই প্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে অসমক 5খন ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন কৰিম বুলি যি সপোন দেখিছে আৰু সেই সপোন মতে তেখেতে বিভিন্ন ডিপাৰ্টমেণ্টক লৈ পেলাই একেলগে আগবাঢ়ি যাব পৰাকৈ যিবিলাক আঁচনি লৈ আছে তাৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই যি মহিলা উদ্যমিতা যি আঁচনি, এই আঁচনিৰ যোগেদি মহিলাবিলাকে স্বাৱলম্বী হ'ব পাৰিব। আগত আমি দেখিছিলোঁ যে এটা ছেল্ফ হেল্প গ্ৰুপক তেওঁলোকৰ গ্ৰুপকহে ২৫,০০০ টকা দিয়া হৈছিল, কিন্তু এই মুখ্যমন্ত্ৰীৰ দিনত প্ৰত্যেকজনকে ১০,০০০কৈ দিয়া হ'ব। এটা ছেল্ফ হেল্প গ্ৰুপত আমি জানো 10জনকৈ থাকে, 10জন হ'লে 1 লাখ টকা তেওঁলোকে পাব। আৰু ইয়াৰ বাদেও তেওঁলোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে ২৫,০০০ টকাৰ আৰু এটা লোনৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি ভাবোঁ আগত যি ২৫,০০০ পাইছিলে এতিয়া তেওঁলোকে 1 লাখ টকা পাব। আৰু এই 1 লাখৰ যোগেদি এটা ছেল্ফ হেল্প গ্ৰুপে তেওঁলোকে ইচ্ছা কৰা মতে তেওঁলোকে যি আঁচনি ল'ব সেই আঁচনিবিলাক তেওঁলোকে কৰিবলৈ সক্ষম হ'ব বুলি আমি ভাবোঁ। তেওঁলোকে কাপোৰ বোৱা, তেওঁলোকে মুৰ্গী পালন কৰা, আচাৰ পাপৰ বনোৱা বা বিভিন্ন তেওঁলোকে যিটো ইচ্ছা কৰে, যিটো চইচ কৰে আঁচনি হিচাপে যিটো লয়, এই আঁচনি লোৱাত তেওঁলোকক যথেষ্ট সকাহ পাব বুলি আমি ক'ব পাৰোঁ। আৰু এনেকৈ আমাৰ অসমৰ অৰ্থনীতিত ডাঙৰ এটা প্ৰভাৱ পেলাব বুলি আমি ভাবোঁ। সেইকাৰণে কিবা নহয় কিবা ঘৰত থাকি পেলাই যদি কৰে তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ অসমৰ যিটো অৰ্থনীতি ইয়াত এটা ডাঙৰ এটা প্ৰভাৱ পেলাব বুলি মই ভাবোঁ। কিমান দিনত দিয়া হ'ব? মুঠ আমাৰ ২৫০০ আছে কোকৰাঝাৰ টাউনৰ কাৰণে 10টা ৱাৰ্ড। যিসকলে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে, এমাইজ কৰিছে, তেওঁলোকৰ কাৰণে পত্ৰবিলাক পঠাই দিয়া হৈছে। এইটো সৰু ডাঙৰ বুলি কথা নহয়, য'ত যেনে ধৰণৰ ছেল্ফ হেল্প গ্ৰুপ আছে সেই ছেল্ফ হেল্প গ্ৰুপ অনুপাতে তেনেকুৱা ফৰ্মটো অসম চৰকাৰৰ পৰা পঠিয়াই দিয়া হয়।